গাইজ আজি আকৌ আহিলোঁ নতুন ব্লকলৈ। আজি মই ইফালে যাওঁ আৰু আমাৰ ঘৰৰ পিছফালে ৰেল লাইন আছে, তাৰ ওপৰত যাম। ইফালে যাওঁ, আমাৰ ঘৰৰ পিছফালে গৈ আছোঁ মই। বলক যাওঁ। আমি ওপৰত দি উঠিম, ওপৰত ৰেল লাইন আছে। তো ইয়াত উঠিবলৈ ৰাস্তা দিছে, মানুহে চব উঠে ইফালেদি আপ ডাউন হৈ আছে, কিন্তু মই নুঠোঁ আপোনালোকৰ কাৰণে। ইফালে গভৰ্ণমেণ্টে চিৰি বনাই দিছে, সেই চিৰি দি উঠিম। তো এতিয়া মই চিৰি দি উঠি আহিলোঁ। তাৰপাছত আমাৰ ৰেল লাইন ঘৰৰ পিছফালে ইফালেদি গৈ আছোঁ। চাওক আমাৰ ৰেল লাইনটো, আমাৰ ঘৰৰ পিছফালে ৰেল লাইন। ইয়াত জংঘল কাটি আছে, ঘাঁহ কাটি আছে। আমি আগফালে যাওঁ। আজি আছোঁ ৰেল লাইনৰ ওপৰত। মোৰ পিছফালে যিমান ঘৰ আছে সেইটো হ'ল কাঠনি ঘৰবিলাক, কাঠনি ৰাস্তা বুলি কয় আমাৰ ইয়াত। হালমতিৰ হয়। বৰক দেখাই আছোঁ কাঠনি জেগাটো হ'ল কাঠনিৰ ইফালে ৰাস্তা, ইফালেদি আমি আহোঁ। এইটো স্কুল জ্ঞান একাডেমি, আৰু এইটো ইফালে চিধা দেখিছে আপুনি, এইটো বগলী ব্ৰিজ। আৰু ইফালে ৰাস্তা গৈছে কাঠনি এইটো চাইড। সন্ধিয়া হ'ব হৈছে। বলক আগলৈ যাওঁ। খোজকাঢ়োতে ৰেল আলি ব্ৰিজ পাই গ'লোঁ, বগলী ব্ৰিজ। ৰেলৰ বগলী ব্ৰিজ হয়, অলপ দূৰ আছে। সন্ধিয়া হ'ব হৈছে, অকণমান ব্ৰিজটো দেখাই আহোঁ আৰু পাই গ'লোঁ যদি। বলক। ৰাস্তা দি যাওঁতে দেখিলোঁ আজি বৰষুণত পানী বেৰ হৈছে। আহোঁতে আমি পাই গ'লোঁ হালমতি বগলী ৰেলৱে ব্ৰিজ। আহক যাওঁ, চাওক কেনেকৈ বনাইছে ব্ৰিজটো। এইটো হ'ল হালমতি বগলী ৰেলৱে ব্ৰিজ। আমি আগতে যাওঁ, ব্ৰিজটো ভিতৰতে যাম। এইটো বগলী নদী। এতিয়া শুকাই গ'ল, আজি বৰষুণ দিছিলে, আজি বেছি দিয়া নাই। পানী আছে কিন্তু তলত। মই এতিয়া আছোঁ হালমতি বগলী ব্ৰিজৰ ভিতৰত। এইটো চাওক ব্ৰিজটো, আৰু তলত আছে নদী পানী। চাওক, এইটো হ'ল বগলী নদী। ইফালেদি আহিছে পাহাৰৰ পৰা। আগলৈ বলক। নদী পানী গৈ আছে। ঢেৰ মানুহ ঘৰ হ'ল, আগত ইমান নাছিলে। চাওক কিমান মানুহ ঘৰ হৈছে নদীত। নিচত ঘৰ, ওপৰত ৰেল লাইন। আমি ইফালেদি আহিছিলোঁ। ভিউটো বহুত ধুনীয়া হাৱা মাৰি আছে। এতিয়া আমি ঘৰলৈ যাওঁ। এইটো ৰাস্তা দি, যোনটো ৰাস্তাই আহিছিলোঁ। এতিয়া আমি যাওঁ ঘৰত। বহুত আপোনালোকক দেখাব পাৰিলোঁ আমাৰ বগলী ৰেলৱে ব্ৰিজটো। এই কেইদিনমান পাছত সেইফালে ব্ৰিজ এটা হৈ আছে, সেই তাত লৈ যাম আপোনালোকৰ কেতিয়াবা। এতিয়া সন্ধিয়া হ'ব হৈ আছে। যেতিয়া আহিলোঁ আপোনাৰ বহুত ভাল লাগিছিলে। এতিয়া যোৱাতে ইমান দূৰ লাগি আছে, বহুত ধুনীয়া লাগি আছে ৰাস্তাটোতো। এতিয়া খোজকাঢ়ি গৈ আছোঁ, সন্ধিয়া হ'ব। যোনটো ৰেলৱে ট্ৰেক দি মই আহি আছোঁ, সেইটো ৰাস্তা ইটানগৰ অৰুণাচলৰ ৰাজধানী যায়, আৰু সেইফালে যায় লখিমপুৰ। আহি পালোহি। এতিয়া নিচত যাওঁ, চিৰি দি যাম।
আজিৰ কাৰণে ইমানটো ভিডিঅ'। সদায় এইটো ৰাস্তা দি নাযাব, চিৰি আছে, গভৰ্ণমেণ্টে চিৰি বনাইছে, সেইটো ষ্টি যাব। এইটো আমাৰ সৰু এটা ভিডিঅ'। ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো দীপ ব্লগছ এণ্টাৰটেইনমেণ্ট আৰু ক্লিক কৰিব বেল বটনটো। অ'কে বাই।